আজি কোকৰাঝাৰ টাউনৰ মাজমজিয়াত প্ৰগতি ভৱনত কোকৰাঝাৰ টাউনৰ বিভিন্ন ৱাৰ্ডৰ পৰা আহি প্ৰায় 500মান আমাৰ পুৰুষ মহিলা বিভিন্ন দলৰ মেম্বাৰসকলে আহি UPPLত যোগদান কৰিছে। আজিৰ সময়ত এই যে এটা পৰিৱৰ্তন বিটিআৰ অঞ্চলত আহিছে, এইটো সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজে একচেপ্ট কৰিছে, সেইটো আঁকোৱালি লৈছে। আৰু ইয়াৰ কাৰণে আমি দেখিবলৈ পাইছোঁ যে বহুত জাতি জনগোষ্ঠী বিভিন্ন শ্ৰেণীৰ ৰাইজ আহি পেলাই দলে বলে UPPL দলত যোগদান কৰিছে। আমি সকলোকে আদৰি লৈছোঁ। যি এটা পৰিৱৰ্তনৰ চিন্তা লৈ আমি 2020 চনত বিটিআৰত চৰকাৰ আৰম্ভ কৰিছিলোঁ। আমাৰ যিটো চিন্তাধাৰা আছিলে যে ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব লাগে, ইয়াত চবকো নিৰাপত্তা প্ৰদান কৰিব লাগে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় আনিব লাগে আৰু উন্নয়নৰ নামত আগৰ সময়ত যিবিলাক ভুৱা কিছুমান কাম হৈ আছিলে এইবিলাক বাস্তৱত ৰূপায়ণ কৰিব লাগে। আৰু সেই গোটেই কামখিনি জাতি জনগোষ্ঠীক লৈ, সকলো শ্ৰেণীৰ ৰাইজক লৈ, সকলো ভাষা সকলো ধৰ্মক লৈ আগবাঢ়ি যোৱা এটা যিটো UPPLৰ মডেল বা UPPL মডেল অফ পলিটিক্স, সেইটো সকলোৱে আজি দেখিবলৈ পাইছে আৰু সেইকাৰণে চবে আহি যোগদান কৰিছে। মই আশা ৰাখিছোঁ যে 2025ত যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, এনেকুৱা যে বিভিন্ন 40টা সমষ্টিত দিনে নিশাই UPPL দলত যিটো যোগদান কৰিছে, এনেকুৱা যোগদান কাৰ্যসূচীয়ে UPPLক আহি থকা সময়ত অধিক শক্তিশালী কৰিব আৰু অহা নিৰ্বাচনতো ভাল ফল যিটো পাবলৈ এই পৰিৱেশে আমাক সহায় কৰিব। মনৰ উৎসাহ বা দুখৰ কথা নহয়, বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ মোৰ এটা পৰিয়াল। যেনেকৈ আজি অসমৰ 3.5 কোটি মানুহক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই 3.5 কোটি মানুহৰ জীয়াই থকাৰ কাৰণে শান্তিৰ নিৰাপত্তা উন্নয়নৰ কাৰণে চিন্তা কৰিছে। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায় 150 কোটি মানুহৰ ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিছে। আমিও ইয়াতে 35 লাখ জনসাধাৰণক লৈ পেলাই তেখেতসকলৰ দুখ দুৰ্যোগ, তেখেতসকলৰ অভাৱ অভিযোগ, তেখেতসকলৰ দুখ বেদনা, তেখেতসকলৰ ভৱিষ্যতক লৈ পেলাই আমি চিন্তা কৰিছোঁ আৰু কাম কৰিছোঁ। আৰু এই কাম কৰা এই চিন্তাটো যে ৰিকগনেশ্যন দিছে বা এই চিন্তাটো যে মানুহবিলাকে স্বীকৃতি দিছে, ইয়াতকৈ আৰু ডাঙৰ কথা এজন সমাজ সেৱকৰ কাৰণে একো হ'ব নোৱাৰে। গতিকে মই বিটিআৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে অন্তত আজি বিটিআৰবাসী ৰাইজে বুজি পাইছে বা বুজিবলৈ ধৰিছে যে UPPL মডেল অফ পলিটিক্সত শান্তি সম্প্ৰীতি সমন্বয় আৰু উন্নয়ন আছে আৰু ইয়াৰ দ্বাৰাই বিটিআৰ অঞ্চলৰ ৰাইজে আগুৱাই যাব পাৰে। এই পৰিৱেশটো তেখেতসকলে বুজি পাইছে, ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। এটা ভাল ঘোষণা। বঙাইগাঁও মেডিটেক এলাইড হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ DMLT লেবৰেটৰী টেকনিচিয়ান, এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান, ECG টেকনিচিয়ান, ফাৰ্মাচী এছিষ্টেণ্ট, ডেণ্টেল হাইজিনিষ্ট, ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নামভৰ্তি কৰাটো এতিয়া চলি আছে। নামভৰ্তি কৰাৰ বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব। मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइड हेल्थ इन्स्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन, एक्स-रे एन्ड इमेजिंग टेक्निशियन, ECG टेक्निशियन, फार्मासी एसिस्टेंट, डेन्टेल हाइजिनिस्ट, इमार्जेन्सि टेक्निशियन आरो नार्सिं केयार एसिस्टेंट कोर्सनि मुं थिसननाया सोलिगासिनो दङ। मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन।